So hey guys, welcome back to another video. Hi Ramdhenu 4G, মোক ৰানু মণ্ডলৰ এইটো গীত বজাই দি So guys, এই ভিডিওটোত আজি মই কথা পাতিম হাৰ্দিক পাণ্ডিয়াৰ বিষয়ে। আৰু বৰ্তমান সময়ত হাৰ্দিক পাণ্ডিয়া হৈছে ইণ্ডিয়াৰ নাম্বাৰ 1 অলৰাউণ্ডাৰ আৰু তেওঁ নিজৰ বেটিং আৰু বলিঙৰ কাৰণে বিখ্যাত। আৰু হাৰ্দিক পাণ্ডিয়াই আজিলৈকে নিজৰ বেটিং আৰু বলিঙৰ সহায়ত নিজৰ টিমক বহুতবাৰ মেচ জিকাইছে। আৰু আজি এই ভিডিওটোত মই লৈ আহিছোঁ 5টা সিক্ৰেট কথা হাৰ্দিক পাণ্ডিয়া যিবিলাকৰ কথা আপোনালোকে নিশ্চয় নাজানে। সো এই নজনা কথাবিলাক জানিবলৈ হ'লে এই ভিডিওটো একেলগে চাই থাকিব। লেটস গেট ষ্টাৰ্টেড। Number 1. হাৰ্দিক পাণ্ডিয়াৰ জন্ম 11 অক্টোবৰ 1993 হৈছিলে সুৰাটৰ গুজৰাটত আৰু তেওঁৰ কমপ্লিট নেমটো হৈছে হাৰ্দিক হিমাংশু পাণ্ডিয়া। Number 2. হাৰ্দিক পাণ্ডিয়া পঢ়াত ইমান এটা ভাল নাছিলে। সি ক্লাছ 9ত ফেইল কৰাৰ পাছত অকল ক্ৰিকেট প্ৰেক্টিছত ফুল টাইম দিলে। তেওঁ বহুত কষ্ট কৰিছিলে আৰু অকল গোটেই দিনটো ক্ৰিকেট প্ৰেক্টিছ কৰিছিলে আৰু এই কষ্টবিলাক নষ্ট নহ'ল আৰু তেওঁ আজি ইণ্ডিয়ান ক্ৰিকেট টিমৰ নাম্বাৰ 1 অলৰাউণ্ডাৰ হৈ আছে। Number 3. সুৰাটৰ পৰা বদোদৰা শিফ্ট হোৱাৰ পাছত হাৰ্দিক পাণ্ডিয়া আৰু তাৰ ফেমিলিৰ আৰ্থিক অৱস্থাটো বহুত কঠিন হৈ পৰিছিল আৰু তেওঁৰ দেউতাও বেমাৰত ভুগি আছিল আৰু তাৰ পাছত হাৰ্দিক আৰু কুণালৰ বাবে ঘৰ চলোৱাটো বহুত কঠিন হৈ পৰিছিল আৰু সেই সময়ত ইহঁতি ইমান দুখীয়া হৈ পৰিছিল যে হেতৰ ওচৰত খাবলৈও পইচা নাছিল আৰু নিজৰ ঘৰৰ খোৱা খৰচটো উলিয়াবলৈ এই দুই ভাই ককায়ে বেলেগ বেলেগ গাঁৱত গৈ ক্ৰিকেট খেলিছিলে পইচা বেট লগাই জিকি পিনি নিজৰ পেট পুহিছিলে। Number 4. ক্ৰিকেট প্ৰেক্টিছ কৰিবলৈ যাওঁতে হাৰ্দিক পাণ্ডিয়াক বেলেগ ল'ৰা ছোৱালীবিলাকে কল্লু কল্লু বুলি কৈ জোকাইছিলে আৰু বদোদৰাৰ ৱেষ্ট ইণ্ডিজ প্লেয়াৰ বুলি নাম ৰাখিছিলে তেওঁ ডাৰ্ক স্ক্ৰীন কালাৰ আৰু লুকছবিলাক চাই পিনি। কিন্তু তেওঁ সেই ল'ৰাবিলাকক একো ৰিপ্লাই দিয়া নাছিলে কিয় তেওঁৰ ওচৰত তেতিয়া অলপমানো পইচা নাছিল ক্ৰিকেট কিট কিনিবলৈ, যেনেকৈ গ্লাভছ, বেট, পেডছ, গাৰ্ডছ এনেকুৱা বস্তুবিলাক কিনিবলৈ তেওঁৰ ওচৰত একেবাৰে পইচা নাছিল আৰু সেইকাৰণে তেওঁ সেই ল'ৰাবিলাকৰ পৰা খুজি সেই বস্তুবিলাক ইউজ কৰিছিলে আৰু সেইবাবে তেওঁ সেই ল'ৰাবিলাকক একো ৰিপ্লাইও দিবলৈ পৰা নাছিল আৰু কল্লু বুলি কৈ জোকোৱাৰ কাৰণে তেওঁৰ মনত বহুত দুখ লাগিছিল কিন্তু তেওঁ সেই দুখবিলাক লুকাই পিনি নিজৰ ক্ৰিকেট প্ৰেক্টিছত বেছি মন দিলে। Number 5. হাৰ্দিক পাণ্ডিয়াৰ টোটেল সম্পত্তি বৰ্তমান হৈছে 28 কোটি টকা আৰু তেওঁ এবছৰত 13 কোটি টকাকৈ ইনকাম কৰে। তাৰ লগতে তেওঁ কিছুমান ব্ৰেণ্ডছৰ কাৰণে এডভাৰটাইজমেণ্টো কৰে যেনেকৈ ষ্টাৰ স্পৰ্টছ নেটৱৰ্ক, গাল্ফ অইল এটচেট্ৰা। চ' গাইজ, এয়াই আছিলে হাৰ্দিক পাণ্ডিয়াৰ জীৱনৰ লগত জড়িত কিছুমান ইণ্টাৰেষ্টিং ফেক্টছ। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, বেয়া লাগিলে ডিছলাইক কৰিব। এনেকুৱা আৰু ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো দবাব। তেনেহ'লে আকৌ লগ পাম আৰু এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই।